হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক্স ব্লগ। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই। বৰঙাবাৰী যুৱ মঞ্চৰ উদ্যোগত পঞ্চম বাৰ্ষিকৰ বাবে বসন্ত উৎসৱ পাতিছে। তাত সদৌ অসম ভিত্তিক বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা পাতিব। তাত আজি উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কৌতুক অভিনয় কৰা কচুগুটি। চ' ফ্ৰেণ্ডছ, এতিয়া মৰিগাঁৱৰ পৰা আহোঁগৈ। তাৰ পৰা আহি আপোনালোকক মুকলি বিহু দেখুৱাম। মুকলি বিহু দিনতে পাতিছে। চ' ফ্ৰেণ্ডছ, এতিয়া আহি পালোহি মৰিগাঁৱৰ পৰা। চ' এতিয়া গৈ আছোঁ বিহুতলীলৈ। চ' ব'লক বিহুতলীলৈ যাওঁ। চ' ফ্ৰেণ্ডছ, এয়া আমি গৈ আছোঁ এতিয়া বিহুতলীলৈ। পাইছোঁহি আৰু বিহুতলী এয়া পালোহি। চ' এয়া বিহুতলী পাইছোঁহি। প্ৰগ্ৰাম মাৰি আছিলোঁ আমি সকলোৱে। চ' ফ্ৰেণ্ডছ, এয়া সন্ধিয়া সময়ত এতিয়া ঘৰলৈ গৈ আছোঁ। আকৌ ৰাতি দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'বিলাক চাই থাকক। চ' ফ্ৰেণ্ডছ, আহি পালোঁ। চ' ফ্ৰেণ্ডছ, এয়া কচুগুটি, সিহঁতৰ লাফিং ট্ৰেইন। নমস্কাৰ নমস্কাৰ এইটো ডাইলগ দিবা হা। নমস্কাৰ হয়, নমস্কাৰ নমস্কাৰ। ক'ৰ পৰা আহিলে হঠাৎ যে এনেকৈ আহিলে মানে মই মানে কথা পাতি আছিলোঁ মানে বহুত দেৰি হ'লতো, 1টা বাজিল। এতিয়া মানে মানুহবিলাকো আহি পেলাই গুচি গ'ল চাগে। মানে হেৰি, আপুনি ইয়াৰ লোকেল নেকি? বৰঙাবাৰী? মোক কি চালানি যেন লাগে, ফাৰ্মৰ যেন লাগে। আপুনি কচু নেকি? মোক আলু যেন লাগে। নহয় নহয়, কথাটো আপুনি কিয় হঠাৎ যে আহি পেলাই ক'লে লোকেল নেকি, ফাৰ্মৰ নেকি? আপুনি কোনে? আপুনি ক'ৰ পৰা আহিছে? মোক চিনি পোৱা নাই? নাই পোৱা। মই মেইন আজি হা, মেইন গায়ক
কিয় প্লেনিং কিয় দেখি আচ্ছা আপুনি শুনক ইয়াতে আপুনি হেৰি চিনি পায় নেকি এই ৰঙা টুপি ৰঙা চাৰ্ট পিন্ধি আহিছে কিয় এইটো কিহৰ বতৰ বিহুৰ বতৰ কি বিহু ৰঙালী বিহু ৰঙীন মানুহ ৰঙীন টুপি ৰঙীন চশমা আচ্ছা আচ্ছা মিলাই আহিছে তাৰমানে শুনক শুনক আপুনি এই ৰঙা কথা আছে আপুনি ধন্তিক চিনি পায় ধন্তি 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 যে ইয়াৰে সাংবাদিক যে ধনৰ মালিক এই ধুনীয়াকৈ মানুহটোৱে ধন্তি গামোচা তাৰমানে মোক আজি তেওঁ ফোন কৰি মাতি আনিছে আচ্ছা এগ্ৰিমেণ্ট কৰিছে 10 লাখ পইচা এডভান্স লাগে এডভান্স শুনক পইচা পাতি লেনদেনত মই নাই কথা প্ৰথম কথা হ'ল পইচা পাতি কাৰোবাৰ লগত কিবা লেনদেন আছে মই নাই ধন্তি চিনি পায় মই নাপাওঁ নাপায় নাপাওঁ ৰূপন 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 যে ৰূপন ধুনীয়া ল'ৰা পইচা পাতি লেনদেন আছে আরে ইয়ারে মেইন মানুহে পয়সা পাতি লেনদেন মই নাপাওঁ মই চিনি নাপাওঁ আপুনি বহকচোন বহক আপুনি মোৰ বেলেগ কথা আছে ৰবীন্দ্ৰ কৈছে ৰবীন হাজৰিকা কৈছে আপুনি চিনি পায় বুলি আরে মই নাপাওঁ ৰবীন্দ্ৰ ইয়াৰে মেইন শুনক শুনক মই চিনি নাপাওঁ আপুনি কাইণ্ডলি কওক আপুনি ৰূপনদাৰ মোক ফোন নম্বৰ দিয়ক আরে মানুহজনক চিনি নাপাওঁ ফোন নম্বৰ কেনেকৈ দিম চিনি পায় আপুনি আরে মই চিনি নাপাওঁ এই ঘৰটো ইয়াতে ওচৰতে ঘৰ জানে যদি আপুনি মুক্ত সুধি আছে ফোন নম্বৰ দিয়ক নাই মোৰ ফোন নম্বৰ কেনেকৈ মানুহৰ ঘৰৰ এড্ৰেছ দিয়ক হয় লটাৰী 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 বাম্পাৰ লটাৰী একদম কম পইচা জব্দ খানা ৰ'ব এই এটা বজাত লটাৰী এটা বজাত মানে মোক ভণ্টিতে পৰা মানে ভণ্টি কি কৈছে আমাৰ তাতে বিহু আছে বিহু প্ৰতিযোগিতা আছে তাতে বহুত মানুহ আছে আপুনি ধুনীয়াকৈ লটাৰী বিক্ৰী কৰে কম পইচা জব্দ খানা মানুহ আছে বিক্ৰী কৰে হয় নহয় সেইটো কথা মই তাকে শুনি আছোঁ বহি দেখা পাই আছোঁ আপুনি বহুত ডাঙৰ ডাঙৰ কথা কৈছে ডাঙৰ কথা কোৱাই নাই নাই আপুনি পাব মই জানো কথা হ'ল কি বস্তুটো কেনেকুৱা মই লটাৰী ভাগ্য নাই মোৰ ভাগ্য নাই মই লটাৰী নাপাতো আপুনি লটাৰী কাটক বিহুত উপায় পালে মানুহ একবাৰ পৰীক্ষা কৰিছে মাত্ৰ 20 টকা পইচা পাতি নাই কি কথা কয় 20 টকা আপুনি পইচা নিদিব পইচা দিব 10 টকা 10 টকাও নাই কি কয় 10 টকা এটা নাই নকওঁ আৰু এই 5 টকা থাকে 5 টকাও নাই 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 আমাৰ ভেলুই নাই নাই কালি পৰহি দিব পাৰোঁ কেতিয়াবা দিম দিয়ক ঠিক আছে বাৰু কালি দিব ভাগ্য নাই কিন্তু কি আছে যদি ভাগ্যটো তাড়াতাড়ি কওক কাৰণ এটা বাজি গৈছে এটা কাম কৰক কালি যাতে দিয়ক অহা বছৰ দিম 10 লাখৰ পৰা 50 টকা এডভান্স দিছে আপুনি সেয়ে মানুহ আপুনি 50 টকাৰে মানুহ ক'ত থাকে আপুনি বম্বে কি কৰে তাতে গান গাওঁ কেতিয়া কি আহিছে বম্বেৰ পৰা মাতি আনিছে মোক মাতি আনিছে অসমত কিয় নাথাকে অসমত গান গাব নোৱাৰে নহয় তাৰমানে অসমৰ পৰা মই পৃথিৱীখন ঢুকি নাপাওঁ আচ্ছা বম্বেৰ পৰা মই পৃথিৱীখন ঢুকি পাওঁ আচ্ছা সেইকাৰণে তাতে আছে ন আপুনি কি শিল্পী তাৰমানে আৰ্টিষ্ট ন অসমৰ ঠাইতে অসমীয়া কথা ক'ত জানিব লাগিব অসমীয়া মানুহ অসমীয়াৰে মই জন্ম অসমৰ জন্ম ন এটা কথা সুধো মই আপোনাৰ বেয়া নহ'ব দেই বেয়া হ'ব আপুনি কোনে বোৱাৰী ইমান লেভেলি আছোঁ মই প্ৰেচিডেণ্ট তাক সাধা মাৰিলে ঐ থাপৰ মাৰিলে ঐ কাষৰ বহা মানুহবোৰে হাঁচি মাৰে ঐ ইটোই হাত পাতি লয় ইটোই থাপ মাৰি লয় এই সাধা কাৰ বাবে জানানে কাৰ বাবে সাধা ওঠৰ বাবে সাধা জুতিৰ বাবে সাধা কেঞ্চাৰৰ বাবে সাংঘাতিক মানুহ সাধা খালে কেঞ্চাৰ হয় সাংঘাতিক দুচকুৱে হাঁহে তোমাৰ কিয় জানা এনেকৈ আৰম্ভ কৰি ভাল কিন্তু কথা এটা দুচকুৱে হাঁহে চকুৱে যদি হাঁহে দাঁতকেইটা কিহৰ কাৰণে আছে ভাঙি পেলাব আপুনি গানৰ কথা বুজি পাব গানত ক'লে ইমান মৰম লাগে আৰম্ভ কৰি চকুৱে কথা ক'লে ইমান মৰম চকুৱে যদি কথা কয় জিভাখন কিহৰ কাৰণে আছে কাটি পেলাব চকুৱে কথা ক'ব এনেকৈ বুজি পাব নাম কি নামৰ বাদ দিয়ক কামৰ কথা হোৱাট ইজ ইয়ৰ নেম নামৰ কথা বাদ দিয়ক কামৰ কথা সন্মান কৰক সন্মান ভাল গান আছে ভাল গান আছিলে মই আছোঁ ভাল গান হয় নে নাই ভাল গান গাওক যুক্তিসংগত গান পাহাৰ ভৈয়ামৰ সমন্বয় সেইবিলাক গান হ'ব পাহাৰ ভৈয়ামৰ সমন্বয় লাগে সমন্বয় লাগে সমন্বয়
আচ্ছা তাৰ আগতে গান এটা আছে হাঁহিলে তুমি মোক কুটামনি আকৌ একে হাঁহিলে যদি মুকুতামণি কৰে মই মানুহ এজনক কুটকুটাই দিম মানুহজনে হাঁহিব অলপ মুকুতামণি কৰিব মই বস্তা এটা পাই দিম মই ধনী হৈ যাম আপুনি ভাল মানুহ নহয় ভাল বেয়া পাহাৰ ভৈয়ামৰ সময় আছে এইটো ভাল গান এইবিলাক গান গাওঁ গানটো ভাল হ'লে মোক এপ দিব দে মই ভাল গান ভাল গান হা ভাল গান গালে পৰ্বতৰ ঢেক ঢেকীয়া লিহিৰি বতীয়া এক মিনিট সেইটো গান মই এক মিনিট চুপাৰ হিট এক মিনিট পৰ্বতৰ ঢেকীয়া লিহিৰি বতীয়া আমাৰ বাৰীৰ পাছফালতে কি পয়া লগা কথাবিলাক মানে সাৰ্বজনীন হ'ব লাগে সাৰ্বজনীন সাৰ্বজনীন গান ভাল গান লাগে ভাল গান গাওঁ ঠিক আছে এখন কি হৰি পিছৰ খালে খামুচিবা হৰি পিছল খালে খামুচিবা এই হৰিখন পিছল খালে নাখামুচি কি তোৰ মায়েৰে চুৰি পিছত ধৰিব মাদাৰৰ ধৰি কথা নকওঁ মাদাৰৰ মাদাৰৰ ধৰি কথা ক'লে মই বেয়া পাওঁ। সাৰ্বজনীন গান মই ভাল চবৰ কাৰণে গ্ৰহণযোগ্য আৰু আছে অ দাপোন ভাঙি গ'লে পেলাই দিবা দাপোনখন ভাঙি গ'লে পেলাই দিলে কি আলুৰ লগত ভাজি খাম বৰ খেচৰা মানুহ নহয় বুজি যাব কথা ভাল গান থাকিলে মই আপোনাক ছাপোৰ্ট কৰিম কি কথা ভাল গান নাই কোৱা ভাল গান লাগে ভাল গান মানে সাৰ্বজনীন গান চবৰে গ্ৰহণযোগ্য আচ্ছা আছে গাওঁ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে মই এইটো আৰম্ভ কৰিম বঢ়িয়া গানে মাজুলীৰ এজনী ছোৱালী দুখ পালে জুবিনে গানটো গালে ভাল লাগিছে কথাটো কিন্তু এটা কথা মাজুলীৰ ছোৱালীজনী দুখ পালে জুবিনে গানটো গাই দিলে আমাৰ এই বৰঙাবাৰীতে ইমান ধুনীয়া ধুনীয়া ছোৱালী বুকুত দুখ পাইছিল জুবিনে গম নাপালে গানটা গাব লাগিছিল হ'ব মই এবাৰ কৈ দিম হা এবাৰ কৈ দিম এবাৰ শুনি পোৱা গান চবৰ কাৰণে গ্ৰহণযোগ্য গান গ্ৰহণযোগ্য ভাল গান আছে বিহু আছে বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বাতি ভৰাই চিৰা বাতি বাঁহৰ চুঙা দে মই বাতিত নাখাওঁ মই চৰিয়াক খাওঁ MLA ৰ পুতেক ৰমাকান্ত পুতেক বাঁহৰ চুঙাৰ দৈ কিমান ৰমাকান্ত পুতেক বাঁহৰ চুঙাৰ দৈ কিমান টেষ্টি আজিকালি বাতিবিলাক অকণমান নিবলে নাখাওঁ ভালকৈ খাওঁ বিহুৰ বতৰ ভাই হয় নেকি আৰু আছে কি মোনা ভৰাই শাক আনিবি লফা দেখি আলাই হাতেৰে পইচা দিব মোনাত মোনাত 2 পইচা লৈ গ'লে মোনাত পইচা লগে দুই মুঠা ভাগ পকেটত যায় শাকত মাদাৰৰ ধৰি কথা নকওঁ সাধাৰণ মাদাৰৰ কথা নাই মই সাৰ্বজনীন গানত মই আপোনাৰ লগত আছোঁ হা ভাল গান গালে মই আছোঁ ভাল গান ভাল গান টেক্সি গাড়ী লৈ মই বুজি পাইছোঁ হা বুজি পাইছোঁ আপুনি কি ভাল পায় মই বুজি পাইছোঁ টেক্সি গাড়ী লৈ যাম শ্বিলঙত মই টেক্সিত কিয় যাম ভাড়া দি পেলাই নিজৰ গাড়ী কথাবিলাক চব কথা চালি জাৰি চাই পেলাই ক'ব ঠিক আছে খগেন মহন্ত গান গাওঁ মই হ'ব তেখেতৰ গান গাওঁ খগেন মহন্ত তেখেতৰ শৰীৰ নমস্য তেখেতৰ গান গালে মই ভাল পাওঁ খগেন মহন্ত ভাল গান গাওঁ মই তেখেতৰ গান গাওঁ মা আমি শদিয়ালে যামে এই গানটো ভাল এই ভাল গান গান না ভাল গান এইটো গান মা আমি শদিয়ালৈ যামে মা আমি হট ফুল খামে এইটো গান কিন্তু এটা কথা তাকো কিন্তু মানে যেতিয়া খগেন মহন্তদেৱে গানটো গাইছিলে সেই সময়ত মানে পিতৃ মাতৃ ভক্তি আছিলে ল'ৰা ছোৱালীয়ে মাকক কৈ গৈছিলে মা মই শদিয়াত যাম মা মই কঠফুল খাম আজিৰ ডেটত ল'ৰা ছোৱালী আজিৰ প্ৰজন্মৰ কাৰণে প্ৰযোজ্য নহয় যেন লাগে কাৰণ আজিৰ ডেটত ল'ৰা ছোৱালীবিলাকে মাকক কৈ যায় নেকি মা মই আজি সন্ধিয়া হ'লে পাণ দোকানৰ পিছফালে তুল তাক দি দিম চ' ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিলৈ বাই বাই